ওলাব তেল মজা লাগে অংকিতা কেনেকুৱা লাগিছে আপোনালোকে মোক ইমান মৰম দিছে ইমান মৰম দিছে হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আমিও ভালে আছোঁ আজি বহুত দিনৰ মূৰত আজি আমি পিকনিক খাব ওলাইছোঁ আবতৰীয়া পিকনিক দেখিছেনে আমি কেনেকৈ সোমাই আহিছোঁ খোজকিয়া মই যেনে সোমাই আহিছোঁ চকী টেবুল কিবা কিবি ভিনদৈ সোমিয়াই লৈ আহিছে আৰু এইফালে ভিনদৈ বজাৰ কৰিব গৈছে কিবা কিবি আনিব গৈছে আমি গাড়ীতে বহি আছোঁ এইফালে বা কিনে আছে আমাৰ পিকনিকৰ একো প্লেনিং নাথাকে মন গ'লে হৈ যায় মন গ'লে হৈ যায় চাদৰ পিন্ধিছে আমি আজি বিৰাট ধুনীয়া লোকেশ্যন এটাত যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে ভিনদৈয়ে গাড়ীত তেল ভৰাই লৈছে এতিয়া আমি পাইছোঁহি আৰু বতৰটো বেয়া আজি বৰষুণে দিব চাগে আমি পাই গ'লোহি তুমি ক'লৈ আহিলা ক'ত আহিলা তুমি ক'ত আহিলা ক'ত আহিছা তুমি পিকনিকি পাৰ্টি কৰি দিয়া পিকনিকি পাৰ্টি আহিছোঁ দিয়া ভাত বনাই আনিছে নেকি অঁ এয়া ভাত বনাই আনিছে এইফালে চাওক এই সৰু গাড়ীখনত কিমান বস্তু সোমাই আহিছে সেইটো কাৰণে একদম কাৰখন বেষ্ট এইফালে জুই ধৰিবলৈ প্ৰস্তুতি চলাই আছে আৰু কাগজ এই জুই ধৰিবলৈ পলিথিন উলিয়াইছো অকণমান বৰষুণ পেলাই আছে খালি এইবিলাক চব ঘৰতে বইল কৰি অনা হৈছে মাংস গাহৰি বইল তাৰপাছত মাছ ঔটেঙা আৰু লাই শাক আনিছিলা ন মই আছো নহয় এই কাম কৰি লওঁ তাৰ বহিম হ'বনে ইয়াত কি বনাই দিয়া মাংস বৰষুণ দিছে নহয় দেহা কি পালা ভজো কি পালা সেইটো কি পালা বালি লাগিব ভৰিত বালি লাগিছে মৰ্টন নেকি এইকেইটা হে কি মৰ্টন সেইটো তোমাক আজি ইমান ধনু লাগিছে দেখিবলৈ হে ইমান ধনু লাগিছে কলৈ আহিছিলা তুমি কলৈ আহিছা ন কোন পিনে কি খাব আহিছা চানা খাব গৈছো কি খাবলৈ চানা খাব গৈছো কি চানা কি 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 কৰিবলৈ আহিছা তুমি পিকনিক খাব আহিছা নে পিকনিক খাব গৈছো হে পিকনিক পিকনিকি পাৰ্টি নে পিকনিক পাৰ্টি এইফালে ভিনদৈয়ে মাংস বনাব লৈছে গাহৰি মাংস বাপৰে ইমান ধুৱাইছে বইল কৰি আনিছে নেকি পইচা নাথাকিলে টকা কাম আছে নেকি ইয়াত গোটেইখিনি ঢালি দিওঁ দেই তাৰপিছত উলিয়াই ল'ম খৰি কাটিব লাগিব ন কেৰাহীখন গৰম হোৱা নাছিলে তেলটো ওলাবৰ কাৰণে দি লৈছোঁ তেল ওলাব অকণমান গৰম আজি মজা খানা হ'ব খালি তেলটো পাহৰি আহিলো আনিবলৈ গাহৰি তেল ওলাবই বাৰু আমি গাহৰি তেল নিদোঁৱেই কি কৰিব হেৰালে মাংস খৰিকাত দিবলৈ খৰিকাত আনিব পাহৰি থাকিলোঁ হা কি কৰিবা হাই গাইজ কবা Hi guys.
আপোনালোকে কিবা কৰিব দেই কি কৰিবলৈ কৈছা সাবস্ক্ৰাইব কৰি দিব দেই কৈ দিয়া সাবস্ক্ৰাইব কৰিব দেই আমাৰ চেনেলটো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই থাকাই ক'ব দিয়ে মৰম শ্বেয়াৰ দিব দেই এয়া গাহৰিত লাই দি দিছে মজাকে এইপিনে অংকিতা গাহৰি লাই মজা লাগিব খাই আকৌ কোৱাচোন কি বুলি কৈছে গাহৰি লাই মজা লাগিব খাই আমাৰ পানীটা ইয়াত মজা বনাই বাৰু সঁচাকে মজা বনাই এইফালে গাহৰি খৰিকাত দিয়া খৰিকাত ভাল লাগিছে ইমান দীঘল মাইকী মানুহে বনোৱা খৰিকা চলি যায় এইবিলাকত চলি যাব এনেকে ভাল লাগে মাংসকেইটা সময় উঠাই দিছো গাহৰি লাই এইফালে গাহৰি খৰিকাত দিয়া আৰু মাছ মাছ ঔটেঙা কিবা কিবি কৰি ছোৱালীজনীয়ে এনেকে দিছে বুলিব এনেকে নহয় পুতি দিব লাগিব এনেকে পুতি দিব লাগিব ইয়াত কি কি আছে মাছ বইল ঔটেঙা এইটো খাইছো ফুচকি খাইছা গাহৰি মাংস আৰু লাই আৰু পিয়াজ জলকীয়া মজা হৈছে নে নিমখ হৈছে নে নিমখ হৈছে অকণমান কম দি হৈছে লৈ ল'ব দি দিব লাগিব হেৰি লাইটো খাইছো এইটো খাই লওঁ গাহৰি মাংস এইটো লাই এইটো লাই আগতে টেষ্টিং নিমখ লগাই মানে নাখায় নহয় ইয়াত এতিয়া কি দিছে ঔটেঙা দিলো আদা নাই দিয়া আদা নহৰু ধনিয়া নাই দিয়া জলকীয়া এয়া মাংস সিজি আছে আৰু ন হ'লে এইখিনি মজা লাগিছে ন হেৰিটো আৰু কি হ'ল এই বগৰী গছ কিছুমান থকাৰ কাৰণে ভাল হ'ল আজি অকণ বৰষুণ পৰি আছে বগৰী গছ যে ধেই আছে ন চবফালে বগৰী গছ একদম মজা লাগিছে দেই সঁচাকে ভাল লাগে জেগাডোখৰ মজা এযোৱাৰ পৰা জোপোহা নহয় সেই বৰষুণ ইমান টেকলিজনী চাওঁ নাচনীজনী মাছটো ধুনীয়াকে উতলি আছে এইখিনি মজা লাগিব খাবলৈ ধনিয়া দি দিছো এনে হৈ গ'ল আৰু ন হৈ গ'ল গাহৰি পুৰা আধা খালাই নেকি আধা খুৱাই মানুহ চাওক না প্ৰথমতে নাছিলে এতিয়া কিমান মানুহ হৈ গ'ল এইবিলাক যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদ বেছি যি ব্যক্তি হত বেছি তাৰ জীৱনৰ কষ্ট বেছি খাই চাওক আপুনি কেনেকুৱা আছে মজা লাগে বঢ়িয়া কুকুৰবিলাক চাওকচোন কেনেকে ঘূৰি ফুৰিছে ইমান ধুনীয়াকে চাই আছে আমাৰ খাবলৈ দিব বুলি গাহৰি মাংস লাই শাকে খা
বিলাহী আৰু বেঙেনা পিটিকা হৈ গ'ল ৰেডি মজা লাগিব কিন্তু খাবলৈ এইখিনি ভাত বাঢ়িছেনে ভাত বাঢ়িছো একদম ৰাম বৰষুণ দিছে বৰষুণ একদম পুৰা বৰষুণ একদম এটা আচৰিত কথা দেই বগৰী গছে কিন্তু বৰষুণটো ৰখায় আমি এজোপা বগৰী গছৰ তলত আছো অকণো বৰষুণ নাই পোৱা বৰ ধুনীয়াকে বৰষুণ এটোপালো নাই পোৱা চাগে দেই আচৰিত কথা ইমান মানুহ আবতৰীয়াটো ইমান মানে পিকনিকৰ একো হেৰিয়ে নাই হোৱা তথাপি ইমান বেছি মানুহ আবতৰীয়া নহয় আৰু পিকনিক এইখিনি পিটিকা খাবলৈ কেনেকুৱা ধুনীয়া দেখাই দিয়ক ধুনীয়াকে দেখাই দিয়ক দেখাই দিছো এয়া পিকনিকত শ'ল মাছ আৰু ঔটেঙা বইল কোনে কোনে খায় আপোনালোকে কমেণ্ট কৰি জনাবচোন এনেকে অংকিতা কেনেকুৱা লাগিছে মজা লাগিছে খাবলৈ এইফালে কেনেকুৱা ধুনীয়া একো আৰ্টিফিচিয়েল নাই চব নেচাৰেল আদা নহৰু ভাত বইল তেলো নাই তেলে নাই তেল আনিবলৈ পাহৰি থাকিলো কিন্তু গাহৰি তেল নহ'লেও হয় মাছ বইল পিটিকা একদম মজা ন তাতে পৰিৱেশ ঠাণ্ডা পৰিছে আকৌ দিয়া ইয়াত পুৰা ঠাণ্ডা পৰিছে ঠাণ্ডা পৰিছে নহয় এতিয়া বহুত ঠাণ্ডা পৰিছে আৰু ইয়াত সোনকালে গধূলি হয় বাৰু 3:30 4টামান বজাত গধূলিয়ে হয় আৰু আমি এতিয়া যাবলৈ হৈ গ'ল যাবলৈ বুলি লৈছোঁ যাবলৈ ওলালা নেকি